আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। একদম গাড়ী পাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মানে সদায় এনেকুৱা হয় য'তে ত'তে ভিডিঅ'বোৰ ষ্টাৰ্ট ক'বলৈ যাওঁ পাহৰি থাকোঁ। আজি ভাবিলোঁ যে সোনকালে কৰিম, নামঘৰলৈ যাওঁ, পাহৰি গ'লোঁ। এয়া এতিয়া মানে একদম এইয়া আহিব পাৰোঁ যদি এয়া গাড়ী চলাই গৈছে বলক চবকে ভালকে দেখাম। একদম নামঘৰত আমি মইনাপুৰীয়া গেট সোমালোহি আৰু বেছি নাই আৰু 5-6 মিনিটত পাই যামগৈ নামঘৰ। খুৱাইছে এইফালে মোৰ খুৱাইছে, এইফালে চব মোৰ খুৱাইছে, এইবোৰ চব মোৰ খুৱাই ঢেলপুনা দিয়া। এইবোৰ আমাৰ লগত নহ'ব হয় নে যতীন? এইবোৰ আমি যতীন মই ভাল, আমাৰ মা ভাল, মানছো পাই সেইটো হয় নাই চাই দিয়া আকৌ গামোচা চামোচা লৈছোঁ। এইফালে আমাৰ ডেকা ল'ৰা ওলাইছে, এয়া নামঘৰত নিদিয়ে বুলি চুৰিয়াটো পিন্ধিব লৈছে। এয়া এইফালে এইবোৰ গাড়ীত ঢেলপনা চেলপনা দি অহা মানুহ আমাৰ চব ধুনীয়াকৈ ওলাই গৈছে। আমি শৰাই দিবলৈ আহিছোঁ। শৰাই বস্তু আমাৰ লৈ অহা হৈছে, খালি আমাৰ ল'বলৈ আছে অকল কল আৰু তামোল পাণো আছে, তামোল নাই। আপোনালোকে আহিব পাৰে, আহিলে ইয়াত ধুনীয়াকৈ চব সন্মুখতে দোকানটো আছে। এয়া মা কল ল'বলৈ গৈছে মা। এইফালে গাড়ী থ'বলৈ গোটেই পাৰ্কিং ধুনীয়াকৈ আমাৰ শৰাই বস্তু ইফালে ভাইটি নামঘৰৰ সন্মুখভাগ এয়া মইনাপুৰীয়া নামঘৰ। বেলেগে কি ভাবে নাজানো, মোৰ কিন্তু ইয়াত চাকি শৰাই আগবঢ়াই মোৰ মনৰ আশা পূৰ হৈছিলে। তেতিয়াহ'লে সোমাই যাওঁ সেয়া কৰিবলৈ। এইফালে আমি আহিছোঁ, এইফালে শৰাই দি মাহঁতে শৰাই বস্তু আগবঢ়াবলৈ গৈছে, আমি পিছত থাকি গ'লোঁ। এয়া এইফালে শৰাই দিয়া ঘৰ, এইফালে মাহঁত শৰাই বস্তু আগবঢ়াবলৈ গৈছে। এয়া আমাৰ এইফালে শৰাই দি আছেহি, শৰাই বস্তু ইয়াত দিছোঁ। এইফালে শৰাই এইফালে চবে চাকি দিছে। চাহ খাবলৈ আহিছোঁ, চাহ মই মাজত বহি গৈছোঁ তেতিয়া। ঘৰত প্ৰসাদ বিতৰণ চলিছে। এয়া এনেকৈ চবক টোপোলা কৰি দিছে যাতে নিবলৈ কাৰো অসুবিধা নহয়। এইফালে ভকতক পাততো দিছে। আজি দেওবাৰ যে মানুহ হৈছে নামঘৰত যথেষ্ট, এনেইতো ভাদ মাহতহে বেছি হয়, হ'লেও আজি দেওবাৰ কাৰণে ইমান ধুনীয়াকৈ প্ৰসাদ দিছে। শৰাই ভাঙিলে আমিও এয়া নামঘৰৰ পৰা ওলাইছোঁ। এয়া টোপোলি লৈ প্ৰসাদ এয়া নামঘৰৰ পৰা আমি ওলাইছোঁ। আহিলোঁ, আহি এডোখৰত কি বুলি কয় মই নাজানো, আৰু প্ৰিয়ংকা ধাবা নেকি তাতে খাই যাওঁ বুলি সোমাইছোঁ। যিহেতুকে শৰাই দিবলৈ আহিছিলোঁ, একো নোখোৱাকৈ আহিছোঁ আৰু ভোকো লাগিছে, ঘৰ পাওঁতে টাইম লাগিব, সেইকাৰণে আৰু ওলাই আহিলে অকণমান খাই যাবলৈ মনো যায়। এয়া খাই লওঁগৈ, তেতিয়াহ'লে ব'লকচোন কি খাওঁ দেখাওঁগৈ বাৰু অকণমান। আমাৰ ভাইটি আগে ভাগে বহি আছে। হেল্ল', ক'ৰবাত দেখিছোঁ নেকি বাৰু আপোনাক? ক'ত দেখি ক'ত আহিছিলে? মই ড্ৰেছ মিলাই পিন্ধিছোঁ। বিজি ধুনু আমি ড্ৰেছ মিলাই পিন্ধিছোঁ। আহি গ'ল আমাৰ খানা আহি গ'ল খানা। নামঘৰলৈ আহিছে, বেছি দূৰ নহয়, মইনাপুৰীয়াত এনেকৈ আমি ঘৰ আহি পালোহি। এয়া ঘৰ আহি যি হ'লেও মানে ড্ৰেছিংখন চোৱাৰ মহাইটো বেলেগ। এয়া ঘৰ আহি পাইছোঁ। ঠিক আছে তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। বাই বাই।